ব্ৰ কেনেকুৱা খবৰ? মইতো তোমাক ফ'ল' কৰি আছো ৰবা, তোমাক মেছেজ সদায় দি আছো, তুমিহে মানে কালিও লাইভ এটা পালো তুমি আন্ধাৰত কালি তুমি আন্ধাৰত আছিলা। গামোচা চামোচা পিন্ধালে তোমাক চব শুনি শুনি মানে এই তোমাৰ ৰেডিঅ'ত যেনেকে কমেণ্ট্ৰি শুনিছিলো আগতে তেনেকে কমেণ্ট্ৰি শুনাৰ নিচিনা ফিল কৰিছো আৰু যে তুমি গামোচা পিন্ধিলা, গিফ্ট দিলে তোমাক। মোক মানে যিবিলাকে সন্মান কৰে ন, মই বাকী মানে ইউটিউবাৰৰ নিচিনা মই নেদেখাও আৰু যে মোক কোনোবাই গামোচা দিলে বা মই যে কাৰোবাক সহায়টো নেদেখাও ইউটিউবাৰৰ নিচিনা। এনেকুৱা সহায়টো ময়ো বহুত কৰো। মই তোমাক মানে প্ৰত্যেকটা ভিডিঅ'ই চাওঁ দেই, একদম মোৰ মিছেছেও চাই। মোৰ এইটো বাচ্ছা 2 বছৰ, এইটো বাচ্ছা 2 বছৰ জিচান। ইও মানে ইউটিউবাৰ হ'ব ৰ'বা। মই তাৰমানে ইউটিউব 2010তে কৰিছিলো, তোমাৰ তেতিয়াৰ পৰা মাজতে মানে হেৰি হ'ল, এৰি দিলো। ভাইৰেল হৈছিল, প্ৰথমতে ভাইৰেল হৈছিল মোৰ এই হেৰি তোমাৰ ব্লু ৱেল গেম যেতিয়া আহিছিল ন, এই ব্লু ৱেলৰ তাৰে ভিডিঅ' মোৰ ভাইপাৱত ধৰা 50K মান তেতিয়াতে গৈছিল 2013-14ত। তাৰে পিছত তাৰপিছত ইউটিউব মানে বাদ দিলো। এই ষ্ট্ৰাইক এটা পালো মই তেতিয়া, ষ্ট্ৰাইক পোৱাৰ পিছত বাদেই দিলো আৰু ইউটিউব। তাৰপিছত এই লকডাউনত আকৌ ষ্টাৰ্ট কৰিলো, ইফালে চাকৰিৰ কথা, টাইম নাপাওঁ। এতিয়া তোমাৰ ভিডিঅ' বিলাক মানে আনকমন। এতিয়া কথাটো হ'ল তুমি বেলেগৰ ছাপৰ্টত তুমি মানে আজি অহা নাই। তোমাৰ যিটো মানে ষ্টাইল ভিডিঅ'ৰ, যিকোনো মানে সমস্যাবিলাকৰ ওপৰত তুমি যিটো কোৱা মানে যুৱচামৰ ওপৰত, সেইটো বহুতে হয়তো তোমাক বেয়া কমেণ্ট দিয়ে। বেয়া কমেণ্ট দিয়ে মানে কি, সেইটো তুমি মানে কেয়াৰ নকৰিবা। চবকে বেয়া কমেণ্ট দিয়ে, এদিন সেই বেয়া কমেণ্টবিলাক তাৰমানে তোমাৰ ভালৰ ফালে আহি যাব, চব ভাল হৈ যাব কমেণ্ট। তোমাৰ নিজৰ কামটো কৰি যোৱা। মই সদায় লিখি আছো তোমাক, ভাল লাগে। আৰু মোৰ জেচি ব্লগছটোৰ বিষয়ে অলপ কৈ দিবা, আৰু লাইভত এনেকে ল'লে ভাল লাগে আৰু মানে। জেচি ব্লগছ মোৰো আছে, প্লেন আছে, ইণ্টাৰভিউ কিছুমান আছে, চেলিব্ৰিটি ইণ্টাৰভিউৰ প্লেন আছে, বা ট্ৰেভেল ব্লগ মোৰ চাবা তুমি, এটা সময় পালে চাবা। আৰু বাকী নলবাৰীত ন ঘৰ? নলবাৰী কোনখিনিত? নালাগে এড্ৰেছ, ফোন নাম্বাৰ এইবোৰ দিব নালাগে বাৰু। আমিও সেই ধৰা ৰেডিঅ'ৰ এই তোমাৰ ৰেডিঅ' ওলালা বিগ FM তেতিয়াৰ দিনৰে মানে তেতিয়াৰে চেলিব্ৰিটি আমি, তেতিয়া কলাৰ হিচাপে খুব মানে ফেমাছ। তেতিয়া ফোন নাম্বাৰ এৰি দিয়াৰ লগে লগে কেনেকুৱা মানুহে ফোন কৰে, ফোন হেং হৈ যায় এটা সময়ত। এতিয়া গালি চালি পাৰে, মই মানে অনুৰোধ কৰিছো যিসকলে মানে ঋতুপৰ্ণৰ ভিডিঅ' চাই আছে, ৰিয়েলিষ্টিক আছাম চাই আছে, আপোনালোকে যাতে গালি নাপাৰে। বিশেষকৈ কিবা যদি পৰামৰ্শ দিব বিচাৰে দিয়ক, কণ্টেণ্টৰ কথা কওক, কণ্টেণ্ট ভাল কৰিব, আৰু আনকমন কণ্টেণ্ট কিছুমান দিয়ক, মানে মটিভেশ্যনেল কিছুমান কথা কওক, ভাল লাগিব। কিন্তু কথা হ'লে আপোনালোকে গালি পাৰি বেয়া মানে কথা কৈ যাতে ভিডিঅ'বিলাকত হেৰি নকৰে। মানে গালি পাৰিলে নিজৰ হেৰিটো স্বভাৱটো মানে দেখাই দিয়াৰ নিচিনা হয়। আচলতে গালি পৰাটো সহজ, এইটো ভাল পৰামৰ্শ দিয়াটো অকণমান কঠিন। হয় কিছুমান আছে। এতিয়া মোৰ মানে ভিডিঅ' বিলাকো এখেতসকলে ভাইৰেল কৰে, এইটোৰ কাৰণে ধন্যবাদ। সেইটো এটা কথা, প্লাছ পইণ্ট, এইটো এটা প্লাছ পইণ্ট আচলতে। কথাটো এনেকুৱা, ইউ কেন লাভ ঋতুপৰ্ণ, ইউ কেন হেট ঋতুপৰ্ণ, বাট ইউ কেন নট ইগনোৰ ঋতুপৰ্ণ। কথাটো তেনেকুৱা, তোমাক ইগনোৰ নকৰে, তোমাক ইগনোৰ নকৰে, মানে তোমাক বেয়া পাব পাৰে, ভাল পাব পাৰে, কিন্তু তোমাক চাই। আৰু কিছুমান ভিউৱাৰ্ছৰ সমস্যাটো কি জানা নাই? কিছুমান ভিউৱাৰ্ছৰ সমস্যা এটা হৈছে, মানে তোমাক ফ'ল' নকৰিলেও তোমাৰ ভিডিঅ'টো মানে সন্মুখত আহে। ৰাতিপুৱা উঠিয়ে তোমাক দেখা পায়। তুমি কেনেকে আহি যোৱা?
মই নে মানে ভিডিঅ'ত কিবা মানে কি বুলি কয় বেকগ্ৰাউণ্ড মিউজিক ইউজ কৰো না মই ভিডিঅ'ত কিবা ছোৱালী ছোৱালী লৈ ভিডিঅ'ত একোতো নাই কিন্তু মোক চাবৰ কাৰণে পোৱাহে তাৰ কাৰণে ধন্যবাদ দিয়া যিসকলে মোক বেয়া পোৱা ভাল পোৱাবিলাকতো আছে মোক ভাল পোৱা মানুহবিলাক আপোনালোকৰ এতিয়া তোমাৰ বেয়া পোৱা বস্তু কিছুমান তোমাৰ যদি বেয়া পোৱা হয় কিছুমান বস্তু যদি বেয়া লাগে এইটোও কম সেইটো তুমি বেয়া নাপাবা তোমাৰ ফ্ৰেংকলি কওক তুমি সেইদিনা তোমাৰ ফ্ৰেণ্ডজনীৰ লগত যিটো ভিডিঅ' বনালে খুবেই ভাল লাগিল অলপ বহুত দিনৰ মূৰত লগ পালা ফ্ৰেণ্ডজনীক লগ পাই কিন্তু কিছুমান বস্তু ধৰা বাৰে বাৰে ছোৱালীজনীক মানে এইটো কিছুমানে পচন্দ কৰা নাই মানে বাৰে বাৰে ধৰা ফ্ৰেণ্ড হিচাপে ক্ল'জ ফ্ৰেণ্ড তুমি মানে গাত মানে ধৰি ধৰি ভিডিঅ'টো কৰিছা সেইটো এটা মানে ধৰা তোমাৰ প্ৰপাগাণ্ডা মানে অলপ ভিডিঅ'টো অলপ এক্সেপশ্যনেল হ'ব লাগিবতো কিন্তু কথাটো হ'ল কিছুমানে হয়তো ভাল পোৱা নাই মানে ভাল লগা নাই সেই বস্তুবিলাক অলপ চাবা চাই চিন্তি কৰিবা যিহেতু চবেই চাই ন তোমাক কথাটো বুজি পাইছা মই কি কৈছো গম পাইছো আমি এতিয়া আগৰে ফ্ৰেণ্ডটো এতিয়া মোৰ ফ্ৰেণ্ড ল'ৰা এজন ছোৱালী এজনো মোৰ লগত তেনেকুৱা সমান মই বুজি পাইছো কথাটো কিন্তু বস্তুবিলাক অলপ চাই চিন্তি চাবা চব এজৰে চব এজ গ্ৰুপৰ মানুহে তোমাৰ ভিডিঅ' চাইতো এতিয়া লাহেকে তুমি ধৰা চেলিব্ৰিটিৰ শাৰীতে পৰিবা কিছুদিন পিছত গতিকে তোমাৰ দায়িত্ব কিছুমান আহি পৰিব বেয়া নাপাবা কথাখিনি কোৱাৰ কাৰণে ঠিক আছে তেতিয়াহ'লে হেৰি ডিনাৰ চিনাৰ কৰিলে নে ডিনাৰ কৰাই নাই ৰ'ব মোৰ আৰু এইবিলাক কল আহি আছে কিবা হেৰি মই হয় চিনাকি যিহেতু হলো লগ কৰিম এদিন যথেষ্ট ভালে আপুনি ক'ত ঠাই ক'ত মানুহ মই গুৱাহাটীৰ নুনমাটিত মোৰ নুনমাটিত মই হেৰি প্ৰাইভেট স্কুল এখনত কাম কৰি আছো প্ৰাইভেট ইংলিছ মিডিয়াম CBSE ইংলিছ মিডিয়াম স্কুল এখনত কাম কৰি আছো গুৱাহাটীতে ইয়াতে মিছেছ মোৰ বাচ্চাটো আৰু মই আমি তিনিজনে অৰিজিনেল হাজো চেঁচা অৰিজিনেলটো গুৱাহাটীয়ে ধৰা সৰুৰ পৰা ইয়াতে আছো মোৰ 1.5 বছৰ বয়স মানৰ পৰা ইয়াতে আছো মোৰ কণ্টেণ্টটো ট্ৰেভেল ব্লগ আৰু ইণ্টাৰভিউ এতিয়া আছে কিছু প্লেন মই এক্টিভলি লাগিম আৰু ধৰা ইকুইপমেণ্টখিনিও আছে মোৰ লাহে লাহে লৈছো গোটেইখিনি সেই কেইদিনমান আগতে এটা ললো DJI অস্ম যিটো তোমাৰ এই পকেট মিনি 2 বুলি যে এটা আছে DJI তোমাৰ একে সৰু খুব ধুনীয়া সেইটো মানে তোমাৰ গিম্বলটো সেই ইনবিল্ট হয় খুব ভাল ভিডিঅ' সেইটো এটা ললো বাকী মাইক চাইক আগতে লোৱা আছে ট্ৰাইপড মাইক এইবিলাক লোৱা আছে কিন্তু কথাটো হ'ল সময়ৰ অভাৱ অকণমান সময় লৈ পেলাই তুমি মই এতিয়া শ্বৰ্ট ভিডিঅ' ডেইলি দি আছো কিন্তু শ্বৰ্টখিনি ভাইৰেল হৈ আছে শ্বৰ্ট দি আছো ডেইলি মই কনচিষ্টেণ্টলি দি আছো এতিয়া শ্বৰ্টটো সদায় দি আছো কিন্তু মই ফুল ব্লগটো দিব পৰা নাই ফুল ব্লগ দি আছো মাজে মাজে আছে এই চানডে মানে মায়ঙত যোৱাৰ কথা আছে মায়ঙত ভিডিঅ' এটা কৰাৰ কথা আছে তাৰে ডকুমেণ্টাৰী নিচিনাই হ'ব ভিডিঅ'টো আছে মোৰ ইউটিউবাৰ এটা তোমাৰ হোৱাটছএপ গ্ৰুপো আছে নাম্বাৰটো যদি পাওঁ কেতিয়াবা তাতে থাকিম আৰু তাৰপিছত মানে নৰ্থ ইষ্ট ইউটিউবাৰ্ছ গ্ৰুপ বুলি এটা আছে আৰু বাকীবিলাকৰো থাকিব পাৰে ডিম্পুহঁতৰ আছে চাগে নিজা তোমালোকৰ আছে আমাৰো এটা আছে ডিম্পুক মই লাষ্ট ইয়াৰ মেছেজ এটা দিছিলোঁ তাৰমানে এনেই তাৰপিছত আছে বাৰু তেনেকৈ কথা নহয় কিন্তু মই মেছেজ দিছিলোঁ মেইলো কৰিছিলোঁ মই য'ত আছিলোঁ আগতে বাইহাটা চাৰিআলিত স্কুল এখনত তাৰে এটা ভিডিঅ' বনোৱাৰ কাৰণে মানে মাতিছিলোঁ তাক ডিম্পুক প্ৰমোচনেল ভিডিঅ' আৰু অলপ টান পালে ডিম্পুৱে ভিডিঅ'টো বনাবলৈ যে প্ৰমোচন কৰিলে অলপ মানুহে হয়তো বেয়া পায় কিছুমান কণ্টেণ্ট কিন্তু আহিলে ভাল লাগিল হয় ডিম্পুক মাতিলোঁ মই মেছেজ কৰিছিলোঁ ৰিপ্লাই ভালকৈ দিছে ডিম্পুৰ ৰেছপন্সটো ভাল তাৰ ডিম্পুৰ
কিন্তু সেই কিছুমান অন্ধভক্ত আছে যে ডিম্পুৰ বিষয়ে বেয়া ক'বই নোৱাৰা তুমি একো ধৰি ল'ব তোমাক মই পাৰ্চনেলি ডিম্পুক ভাল পাওঁ দেই ভিডিঅ'ৰ তাৰ কোৱালিটি আছে ডিম্পুক ভাল পাওঁ এই কেইদিনমান আগত মই ফেচবুকত লিখিছিলো ডিম্পুৰ বিষয়ে এটা মানে পেৰেগ্ৰাফ মানে পজিটিভলি লিখিছিলো নিগাই মোক মানে ধৰিলেই নহয় কিছুমানে গালি চালি পাৰি একদম উৎপাত কথাটো হ'ল আমি সকলোৰে ভালটোও ক'ব লাগিব বেয়াটোও ক'ব লাগিব ৰাইট আছে যিহেতু কষ্ট কৰিছে যথেষ্ট ডিম্পু এতিয়া ধৰা নাম্বাৰ 1 বুলিয়ে ক'ব লাগিব এতিয়া আমি আশা কৰিছো যাতে ঋতুপৰ্ণ ৰিয়েলিষ্টিক আছাম যাতে নাম্বাৰ 1 ইউটিউবাৰ হৈ যায় মাজে মাজে কৈয়ে থাকা হৈ যাবা তুমি যেহেতু তোমাক ফলো নকৰাকে তুমি আহি যোৱা মানে তুমি চবৰে ফিডত আহি যোৱা একদম ষ্টৰীত আহি যোৱা সপোনতো আহিবা এতিয়া বহুতৰ সপোনত আহিবা ঠিক আছে তেতিয়াহ'লে গুড নাইট দিছো বাকী বিলাকো ৰৈ আছে লাইভত আৰু লোৱা বাকী কাৰোবাক লৈ লোৱা ঠিক আছে ঠিক আছে ঋতুপৰ্ণ আপোনাৰ লগত কথা পাতি যথেষ্ট ভাল লাগিল মোক আপুনি ঠিক আছে মই মেছেজ এটা দি দিম ফেচবুকত দি দিম ঠিক আছে থেংক ইউ গুড নাইট